बिसायख'थि समाव भट बिनो फैब्ला होसो हरगोन। যদি প্ৰতিনিধি আহে ইলেকশ্যন ভোট বিচাৰিবলৈ তেতিয়া আমি ভোট বৰ্জন কৰোঁ তাতকৈ তেওঁক পৌখেতা দিম। ভোট নাংगौब्ला খামানি मावना हो। যদি ভোট লাগে আমাৰ কামটো কৰি দিব লাগে। বহুতবাৰ আমি কাগজে মেহনত কৰি আমি অতিষ্ঠ হৈ গৈছোঁ। এতিয়া আমাৰ উপায় নাই আৰু। जुब जुब अखा हाबाय थानायनि जाउनाव जनाय हालामनि गोबां ओनसोलफोराव दैबानाया गिख्रंथाव महर लादों। मख'नो गोनांदि थांनाय गोलाव बोसोरनिफ्रायनो अरुणाचल हादरसानिफ्राय बोहैबोनाय दैया जनाय ओनसोलाव गोबां खहा खालामबोदों। बेबादिनो अरुणाचल हादरसानिफ्राय बोहैबोनाय राजाखाना देबिं दैमाया बालिजान गामियाव थांनाय 10 बोसोरनिफ्रायनो खुरखाबोबाय थानायनि जाउनाव गोबां हा हुफोरजों लोगोसे गोबां सुबुंनि न' बांफोरा सिलिंखार जालांबाय। सिलिंखार जानाय ओनसोलाव सोरखारि मन्त्रि एमएलए आरो गोबां मावख'गिरिफोरा नायगिदिंनानै बेनि जेंनाखौ थाबैनो सुस्रांना होनाय जागोन होनना खोथा होलांनायनि उनावबो दिनैसिम सोरखारा जेबो राहा लायाखै होनना दैबानानि जेंनाजों मोगा-मोगि जानांनाय बालिजान ओनसोलनि रायजोफोरा खुद्रिखांदों। लोगोसेनो बिसायख'थिनि सिगां बेफोर जेंनाखौ सुस्रांना होआब्ला बालिजान ओनसोलनि रायजोफोरा भट होनायनिफ्राय जानगाराव थानायजों लोगोसे भट बिनो फैनाय मानगोनां सुबुंफोरखौ होसोहरनाय जागोन होनना खौरां बिजोंनि गेजेरजों ओरैबादि बुङो। হয়, দুখৰ বিষয়ে আজি আমাৰ এই জনাই মহকুমাৰ অন্তৰ্গত 3 নম্বৰ ৰাইং বালিজান গাঁৱৰ যি দেবিং নদীয়ে তাণ্ডৱ চলাইছে এইটো আজিৰ কথা নহয়। বহুতবাৰ ইয়াত ভুৱন পেগু ছাৰ আহিছে, জনপ্ৰতিনিধি আহিছে, তেওঁলোকে চাই গৈছে, তেওঁলোকে আশ্বাস দিছে আমাক যে এই কামটো আমি একদম অনতিপলমে কৰি দিম, যুদ্ধকালীন হিচাপে কৰি দিম। কিন্তু আজি ক'বতে আজি 1-1.5 মাহ 2 মাহ হ'ল তেওঁলোকৰ সেই কথাভাগে থাকিলে। আৰু এই চক আমি য'ত থিয় হৈ আছোঁ ৰাস্তা আছিলে, ভুৱন ছাৰ আহোঁতে ইয়াত এই ৰাস্তাটো যাব পৰা আছিলে, কিন্তু চক এতিয়া এই ৰাস্তাৰ মাজেদি নৈ বৈ আছে। গতিকে আমি অনুৰোধ কৰিছোঁ, এতিয়াও অনুৰোধ কৰিছোঁ আমি যে এই আগন্তুক ইলেকশ্যনৰ আগতে আমাৰ কামটো কৰি দিয়ক, 1-1.5 মাহৰ ভিতৰত আমাৰ কামটো কৰি দিয়ক। এই আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি অনুৰোধ কৰিছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি অনুৰোধ কৰিছোঁ, যুদ্ধকালীন হিচাপে আমাৰ কামটো কৰি দিয়ক। নহ'লে আমি আগন্তুক ভোট বৰ্জন কৰিবলৈ আমি কুণ্ঠবোধ নকৰোঁ আৰু পৌখেতা দিম। আমি অতিষ্ঠ হৈ গৈছোঁ, প্ৰায় জীয়াই থাকিব আমি সংগ্ৰাম কৰিছোঁ, অতিষ্ঠ হৈ গৈছে। ইয়াৰ ৰাইজে অতিষ্ঠ হৈ গৈছে আৰু সহ্য কৰিবলৈ নাই। গতিকে আমাৰ অৱস্থা এনেকুৱা, পানীত হাত নচৰা অৱস্থা হ'ল। আছে গৰু নেবাই ভাল, থকাতকৈ নথকাই ভাল। এনেকৈ বেয়াগুম চৰকাৰ থকাতকৈ নথকা ভাল। গতিকে যদি প্ৰতিনিধি আহে ইলেকশ্যন ভোট বিচাৰিবলৈ তেতিয়া আমি ভোট বৰ্জন কৰোঁ তাতকৈ তেওঁক পৌখেতা দিম। এইটো নিশ্চয় আমাৰ মহিলা চানে আমাৰ পুৰুষ মহিলা সকলোৱে মিলি পিনি এই আমাৰ প্ৰতিবদ্ধ হৈছে যে পৌখেতা দিম বুলি। যদি আমি কামটো নকৰে, যদি ভোট লাগে আমাৰ কামটো কৰি দিব লাগে। বহুতবাৰ আমি কাগজে মেহনত কৰি আমি অতিষ্ঠ হৈ গৈছোঁ। এতিয়া আমাৰ উপায় নাই আৰু। ভালকৈ অনুৰোধ কৰি তেওঁলোকে কাণ সাৰ নিদিয়ে। গতিকে এতিয়া আৰু অনুৰোধ কৰিবলৈ নাই। আমি লাষ্ট আমাৰ মুভমেণ্টত এইটোৱে আমি কৰিছোঁ যে ভোট বৰ্জন কৰিম আৰু প্ৰতিনিধিবিলাক যোনে আহিব পৌখেতা দিম আমি কৈছোঁ। আহক না, সন্মান থকা মানুহে আমাক ভোট বিচাৰি নাহিব। যেতিয়া আমাৰ কামটো নকৰে তেওঁলোকে ভোট বিচাৰি আহিলেও কাম নাই, পৌখেতা খাব। ইমানে কৈ মোৰ। আমি বালিজানবাসী এই নদী গড়খানিয়াই আমাক আজি ঘৰ দুৱাৰ ৰাস্তা ঘাট চব লৈ গৈছে। আমাৰ আজি বহুত মাটি আৰু ঘৰ বাৰী চব বগাই লৈ গৈছে। ল'ৰা ছোৱালী যোৱাৰ ৰাস্তা ঘাট নাই, স্কুল কেনেকৈ লৈ যাব? আমি স্কুল যাবলৈ ৰাস্তাই নাই আজি। আৰু বেমাৰ হ'লে ল'ৰা ছোৱালী বেমাৰ হ'লে, মা দেউতা বেমাৰী হ'লে আমি যোৱাৰ ৰাস্তাই নাই। আমি বুকুত লৈ কিনে হ'লেও কিবা পানীত ভিজি লৈ যাব লগীয়া অৱস্থা হৈছে। গাড়ী আহিব সুবিধা নাই, অহাৰ সুবিধা নাই, চাইকেল একো লৈ যোৱাৰ সুবিধাই নাই, খোজকাঢ়ি যাব সুবিধা নাই, চব নদীয়ে ৰাস্তা ঘাট লৈ গৈছে। আমাক ভুৱন পেগু এইটো মন্ত্ৰীটো আহি কিনে ইয়াতে চাই কিনে গৈছে। আমাক অনুৰোধ কৰিছিল, আমাক কৈছিল যে 1 মাহৰ ভিতৰতে আমি এইটো JCB আনি কিনে কিবা এইটো নদীৰ বান্ধটো বান্ধি কিনে আপোনালোকক সহায় কৰিম এনেকৈ কৈছে। কিয় আমাক মিছা কৈছে? আজিলৈকে এটা JCBও অহা নাই, এটা বান্ধো বান্ধি দিয়া নাই। সি ছাৰ কৈ যোৱাৰ লগে লগে 2টা ঘৰটো আমাৰ বগাই লৈ গৈছে। আমাৰ ল'ৰা ছোৱালী পঢ়াব, ইমান সৰু ল'ৰা ছোৱালী লৈ আমি ক'ত যাম? ৰাস্তা ঘাট একো নাই, ঘৰ নাই, আমি ক'ত যাম, কি কৰিম? কোনে আমাক পইচা দিব? কোনে আমাক ঘৰ সাজিবলৈ পইচা দিব? ল'ৰা ছোৱালী পঢ়াবলৈ ক'ত লৈ কিনে আমি পুহিম? আজি একো নাই, আমাক মৰিম নে বাচিম নিচিনা হৈ আছে। আমি সদায় বছৰে ভোট দিম,
আমি সব মহিলা ল'ৰা ছোৱালী লৈ কিনে সবেই মিলি কিনে গোট হৈ কিনে ভোট দিম আপোনালোকক সহায় কৰি ইমান জিতাই কিনে আমাৰ কিবা সুবিধা হ'ব নেকি ৰাস্তা ঘাট নদীটো সুবিধা হ'ব নেকি বুলি ভাবি কিনে আপোনালোকক ভোট চোট দিম আৰু আমাৰতো কি গতি হৈ গ'ল ভোট দিয়েও নিদিয়ে এনেকৈ একে হৈ গ'ল আমাৰ বিদেশী নিচিনা হৈ গ'ল আমিতো ৰাস্তা ঘাটো নাই ঘৰ বহিবলৈ নাই চব বগাই লৈ গৈছে কি কৰিম এতিয়া আমি আপুনি ভোটৰ আগতে আমাৰ কিবা এইটো নদীৰ ব্যৱস্থা কৰি নিদিলে বান্ধ নিদিলে ৰাস্তা ঘাট বনাই নিদিলে আমি ভোট নিদিম যোনে ভোট বিচাৰিবলৈ আমাৰ গাঁৱত আহিব ইয়াক আমি বেলেগ একশ্যন ল'ম আমি মহিলাজন গোট হৈ কিনে আমি ভোটে নিদিম ভোটৰ আগতে কিবা আমাৰ এইটো ব্যৱস্থাটো কৰি দিব লাগে